আজি গাইজ আমাৰ মামাৰ লগত মই যাবলৈ ওলাইছো তেজপুৰ নাপাওঁতে এইটো ভঙা বজাৰলৈ ৰখিব কৈ আছো পোনপ্ৰথমতে সকলোকে নমস্কাৰ দে মইতো মামাৰ ঘৰত থকা 4-5 দিন হৈ গ'ল সেইটো কাৰণে মামাই কৈছে তইতো কাইলৈ যাবি গৈ সেইকাৰণে তোক মাছ মাংস অকমান খুৱাব লাগিব সেইকাৰণে মোক মামাই লৈ গ'ল তো ভঙা বজাৰলৈ মাছ মাংস আনিবৰ কাৰণে আমাৰ মামাহঁতৰ গাঁওখনৰ ওচৰত কোনো বজাৰেই নহয় সেইটো কাৰণে কৈছে তোক আজি লৈ যাওঁ আৰু ঘূৰা ফুৰাও হ'ব লগত বজাৰো কৰা হ'ব তাৰপিছত মামা আৰু মই ভিতৰে ৰাস্তাটা দি আহি আছো এই আগতে গাইজ ভাল আছিল পুৰণা ৰাস্তাবিলাক থাকোতে এতিয়া নতুন ৰাস্তাবিলাক হৈ গ'ল জেগাবিলাক যাবলৈ ইমান দূৰ হয় নহয় আগতে যোনটো তেজপুৰলৈ যোৱা ৰাস্তা আছিলে সেই ৰাস্তাটোত আমি আহি এতিয়া ওলাই গ'লো মানে আমি অহা হৈছিলে গাঁৱে গাঁৱে ৰাস্তাৰ অৱস্থা চাওক না গোটেই গাড়ী নাহোতে ৰাস্তাই ভাঙি গৈছে এতিয়া আমি আহি পাই গ'লো তো ভঙা বজাৰত আহি কিনে মামাই আকৌ ইফালে মাছ ল'ব সোমালেই মাছ লোৱা আমাৰ হৈ গ'ল আৰু এতিয়া কি চব্জি লয় মামাই লৈ থাকক মই বোলো অকমান বজাৰখন ইফালে পৰা চাই আহোঁগৈ এই গাইজ বজাৰখন চাবলৈ নহ'লেই নহয় মামাক বোলে ফোন কৰিছে সোনকালে ঘৰলৈ যাব লাগে সেইটো কাৰণে মামাই বাইক ওলাই আমি যাবলৈ ওলাই গ'লো তাতে আকৌ বৰষুণেও পাই গ'ল আমাক ৰাস্তা যেনে তেনে বৰষুণত তেতিয়া আহি আমিও পালো সেই ঘৰলৈ এতিয়া আইতাই আনি দিছে চাহকাপ আৰু চাহকাপ খাই মেলি ৰাতিকে আকৌ ফাংচন আছে নহয় ফাংচন চাবলৈ যাব লাগিব এই কোচগাঁও নামঘৰটোৰ ওচৰতে ফাংচন পাতিছে মহিলাসকলে আৰু আমি চাবলৈ আহিছো আৰু ফাংচন আপোনালোকে যদি আগৰ ভিডিঅ' কেইটা চোৱা নাই সোনকালে গৈ চাই লওক মই আকৌ ফাংচনৰ ভিডিঅ' এইখিনি খুব দিবলৈ লৈছো দেই ফাংচন চাওঁতে মোৰ 3টাই বাজি গ'ল আৰু এতিয়া যাওঁ ঘৰলৈ মানে মামাহঁতৰ ঘৰলৈতো কাইলৈ যাম আজি ভিডিঅ'টো ইমানে আছিল আৰু এনেটো ভিডিঅ' লগ পাইছো আজিলৈ বাই বাই